हेलो एवरीवन एया हातत काही এখন লৈ লৈছো কাহি লৈ আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছো আজি কি খাইছো সব ভাদ মা সদায় নামঘৰলৈ যায় প্ৰসাদ লৈ আহে আজি ভাবিলো প্ৰসাদবোৰ এনেই খাবলৈ মন নাযায় আজি ভাবিলো প্ৰসাদবোৰ কিবা এটা বনাই খাওঁচোন কি বনালো চাওকচোন এয়া পিয়াজ দিলো চানা 10 টকা কিনি আনিলো চানা জলকীয়া ইমানে যে সোৱাদ লাগিছে খাই তাকে খাই লওঁ দেই বিৰাট টেষ্টি আপোনালোকক কেতিয়াবা এনেকৈ বনাই খাই চাবচোন ইমানেই সোৱাদ ইমান টেষ্টি লাগিব ইমান গৰম পৰিছে তাকে কি খাওঁ কি নাখাওঁ বুলি ভাবি বহি মানে বনাই ল'লো খাই থাকোঁ এনেই প্ৰসাদবোৰ খাব মন নাযায় কিন্তু এনেকৈ বনাই খাই বিৰাট ভাল লাগে মই জলকীয়া বেছি নাখাওঁ অকণি অকণিকৈ জলকীয়া কাটি লৈছোঁ খাই দিওঁ বহুত জ্বলা বিৰাট টেষ্টি নেমু অকণমান চেপি লৈছোঁ আৰু ভাল লাগিছে খাই ডিঙি লাগি হৈছে আপোনালোকৰ সেইফালে জনাবচোন ভাদ মাহত নামঘৰত নাম হয়নে নহয় আৰু প্ৰসাদ দিয়ে নে নিদিয়ে আমাৰ কিন্তু দিনতো নাম হয় গোপিনীয়ে নাম লয় আৰু ৰাতিও নাম হয় ভকতে নাম লয় ভাগৱত পঢ়ে আৰু ৰাতি প্ৰায় সিদ্ধও খাবলৈ পাওঁ দেই কেতিয়াবা যাওঁ নামঘৰলৈ সিদ্ধ খোৱা লোভতে আলু পিটিকা দালি ভিডিঅ' এটা দিছোঁ চাব সিদ্ধ খোৱা আমাৰে সেইদিনাখন সিদ্ধ আৰু শৰাই দিছিলোঁ ৰাতি ভকতক তাকে ভিডিঅ' এটা দিছোঁ চাবচোন আপোনালোকে ইমানে গৰম পৰিছে ঘৰতো কোনো ওলাই যাব নোৱাৰে সেইবাবে ভাবিলোঁ ইমান কিবা এটা খাওঁ লাগিছে দুপৰীয়াখন প্ৰসাদকে বোলো বনাই খাওঁ ফ্ৰিজটো খুলি চালোঁ প্ৰসাদ আছে প্ৰসাদকে বনাই খালোঁ আৰু